হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খনটিত অভি আৰু মাকে ৰত্নাক ফোন কৰি অৰ্ণৱ আছে নেকি বুলি সুধিব আৰু যে অৰ্ণৱ আৰু ৰত্নাই মিলি দেৱযানীক বহুত বিচাৰিলে কিন্তু ক'তো বিচাৰি নাপালে বুলি অভিক ক'ব। ইফালে অৰ্ণৱে বিচাৰি বিচাৰি ৰিয়াৰ ওচৰত পাব আৰু ৰিয়াক বন্ধ কৰা ছোৱালী এজনী হৈও যে দেৱযানীয়ে নিজ বুদ্ধিমত্তাৰে ৰিয়াহেঁতক যে ভালদৰে এচৰ সোধালে লাজ লাগিছেনে নাই বুলি অৰ্ণৱে ঠাট্টা কৰিব আৰু দেৱযানীক যে ৰিয়াহঁতে যদি লুকুৱাই ৰাখিছে সোনকালে ভালে ভালে উলিয়াই দিয়া বুলি ক'ব আৰু তেতিয়া ৰিয়াহেঁতে যে দেৱযানীক লুকুৱাই ৰাখিছে কি কৰিব পাৰিবি কৰ বুলি ক'ব। এতিয়া বাৰু দেৱযানীক কোনোবাই সঁচাকৈ ধৰি ৰাখিছে নেকি নে দেৱযানীয়ে নিজেই অৰ্ণৱহেঁতৰ ওচৰৰ পৰা আঁতৰি গ'ল? এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খনটি।